ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কিংগপুৰ। তো বন্ধুসকল বলক আপোনালোকৰ যি অনলাইন বিজনেছটো কৈছিলোঁ আগৰ ভিডিঅ'ত আমি দেখুৱাইছিলোঁ, আৰু সেই ভিডিঅ'টো আপুনি কেনেকৈ ৰেজিষ্টাৰ কৰিব, কেনেকৈ আপুনি প্লে ষ্টৰত গৈ কেনেকৈ কি কৰিব, মই সকলো বস্তু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ দেই। প্ৰথমতে আপুনি প্লে ষ্টৰত গুচি যাব। প্লে ষ্টৰত গৈ আপুনি চাৰ্চ কৰিব শ্বেয়াৰ এণ্ড আৰ্ণ বুলি। শ্বেয়াৰ এণ্ড আৰ্ণ এইটো চাৰ্চ কৰাৰ লগে লগে এইটো গুচি আহিব, আপোনালোকে চাবলৈ পাইছে। এইটো আপুনি প্ৰথমতে ডাউনলোড কৰি লওক। ডাউনলোড কৰাৰ পিছত এইটো বস্তুটো মানে এনেকুৱা হয়, আপুনি ইনষ্টল কৰাৰ লগে লগে এইটো আপোনাৰ দ্বাৰা আপুনি নিজে বস্তুবিলাক ধুনীয়াকৈ নিজে বুজি পাব যে কেনেকৈ কি কৰিব। তথাপিতো মই যিমানটো পাৰোঁ মই আপোনালোকক দেখাই দিছোঁ। এইটো ইনষ্টল কৰিলে গম পাবই আপোনালোকে কেনেকৈ কি কৰিব লাগে। নিজৰ কণ্টেক্ট নাম্বাৰ দি নিজৰ ইমেইল আইডি লাগিব, নিজৰ KYC-টো আগতে নিজে ঠিক কৰি ল'ব, গম পাই যাব কেনেকৈ কৰিব। নাম্বাৰ দি কণ্টেক্টটো মাৰিলে এনেকৈ OTP আহিব। OTP অহাৰ পিছত আপোনালোকে এইটো ছাবমিট কৰি দিলেই হৈ গ'ল। ছাবমিট কৰাৰ পিছত গোটেই হেৰিটো আপোনালোকে দেখিবলৈ পাব কেনেকৈ কি কৰিব লাগে। মই নিজৰ নাম্বাৰটো মাৰি দিছোঁ। OTP-টো আহি গৈছে আৰু এয়া চাবলৈ পাইছে আপোনালোকে, এইটো খুলি গ'ল। মই মানে এইটো আগতে কেইটকামান ইনকাম কৰিছিলোঁ, এতিয়া মানে মোৰ টোটেল বেলেঞ্চ আপোনাৰ 15 টকা দেখাই আছে। মানে এই এপছবিলাক যে চাই আছে, এই এপছবিলাক এই তলত যে এপছবিলাক দেখাই আছে, এইটো অকল শ্বেয়াৰ কৰি আপুনি এটা চাওক, ৰেজিষ্টাৰ কৰিলে 25 টকা পাব, ইনষ্টল কৰিলে 15 টকা পাব, এইটো 250 টকা যি মানে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে আপুনি আপোনাৰ একাউণ্টত পইচাটো পাই যাব। কিন্তু কম বুলি ক'লেও মান্থলি আপোনাৰ ধৰক 50,000, তাতকৈ বেছিও আপুনি হেৰি কৰিব পাৰিব, আৰ্ণ কৰিব পাৰিব। একো কষ্ট নাই, অকণমান ধৈৰ্য ধৰি অকণমান সময় লৈ মানে কামটো কৰি গৈ থাকিলে হ'ল একো মানে কোনো মানে কষ্টও নহয়, কোনো হেৰিও নহয়, বহুত ধুনীয়া, কোনো টাইম নালাগে। ন' টাইম, ন' ইনভেষ্টমেণ্ট মানি, ন' ডকুমেণ্টছ, কোনো কাগজ পত্ৰ দৰকাৰ নাই, কোনো সময় বেছি সময় দিবও নালাগে আপোনাৰ। একদম ধুনীয়াকৈ আপুনি বিজনেছটো কৰিব পাৰিব। মানে বিজনেছটো মানে বহুত মজা বিজনেছ, আৰু আপোনালোকে এবাৰ কৰি চালে গম পাব। যেতিয়া এপটো কোনোবা ডাউনলোড কৰাৰ পিছত আপোনালোকে গম পাব। প্ৰত্যেক দিনা আপুনি বেছি নালাগে, প্ৰায় 1 ঘণ্টা প্ৰত্যেক দিনা সময় আপুনি দিয়ক এই এপছটোত, তেতিয়া আপুনি বুজি পাব বস্তুটো কেনেকৈ পইচা আহে, কেনেকৈ আপুনি ইনকাম কৰিব পাৰে। একদম নাম্বাৰ 1 বিজনেছ হয় আৰু দেই এই বস্তুটো, মানে এবাৰ কৰি চাওক। এই এপছবিলাক যে আপোনালোকে চাই আছে, এই এপছবিলাক আপুনি বেলেগত তাত আপোনাৰ অপশ্যন থাকিব শ্বেয়াৰ বুলি। সেই অপশ্যনটো আপুনি শ্বেয়াৰ কৰি কাৰোবাৰ হেৰিত মানে শ্বেয়াৰ কৰি দিলে হ'ল। শ্বেয়াৰ কৰি যাৰ মোবাইলত দিব, তাৰ মোবাইলৰ পৰা আপুনি ৰেজিষ্টাৰ কৰাই ল'ব পাৰিলে আপুনি নিজে ৰেজিষ্টাৰ কৰাই দিব, বাছ হৈ যাব। সেয়াই আপুনি বাকী আপুনি নিজেই চাব পাৰিব কিমান কেনেকৈ কি হয়। ধন্যবাদ।